Hello everyone. আজি গৰমটো চাই মই আপোনালোকৰ মাজলৈ একেবাৰে এখন সিম্পল লাঞ্চ থালি লৈ আহিছো আৰু ভিডিওটো আৰম্ভণিতে কৈ দিছো কেনেকুৱা পাই কমেন্ট এটা কৰিব নিশ্চয় ভাল পালে আৰু শেয়াৰ এটাও কৰি দিব ইমান যে গৰম পৰিছে নহয়নে বাৰু কি কৰিব আৰু এই গৰমত পাকঘৰত বাৰু বিধে বিধে ৰান্ধি থাকিবলৈ মন যায়নে বাৰু সেইবাবে আজি মই একেবাৰে সিম্পলকৈ দিনত ভাত সাজ বনালো এয়া দাইলতে মই কণী আৰু আলু কেইটামান বইল হ'বলৈ দি দিছিলো এয়া দাইলখিনি হোৱাৰ পাছত আলু কেইটুকুৰা পিটিকা বনাবলৈ বুলি ডাঙৰ বাটি এটা তুলিয়াই ললো আৰু এয়া ডিম দুটাও এনেকৈ গুছাইলো তাতে দি দিলো এয়া ঘৰৰ ডিম হয় দি আমাৰ কুকুৰাই কণী পাৰিছে তাৰ পাছতে এয়া কেৰাহীত তেল অলপ দিলো তাৰ পাছতে নহৰু কেইটুকুৰা মান আৰু পিয়াজ এনেদৰে ৰঙা হোৱালৈকে তেলতে ফ্ৰাই কৰি ললো আৰু এনেদৰে পিটিকাত দি ললে মানে খাবলৈ খুব টেষ্ট হয় আপোনালোকে খাই ভাল পায়নে বাৰু কেঁচা পিয়াজতকৈ এনেকৈ যদি ভাজি দি দিয়ে খুব ভাল হয় খাবলৈ আৰু এয়া আলুখিনিৰ ওপৰতে দি দিলো তেলখিনি আৰু এয়া ভাজি লোৱা পিয়াজ আৰু নহৰুখিনি তাৰ পাছতে এয়া সোৱাদ অনুসাৰে নিমখ অকণমান দি দিলো আৰু এয়া ভালদৰে একদম হাতেৰে পিটিকি দিলো যিমানে যি হওক যিয়ে মানে পিটিকা নকৰ হাতে পিটিকা সমান হ'ব নোৱাৰে সেইবাবে হাতেই পিটিকি ললো এয়া আলু পিটিকা ৰেডি হ'ল তাৰ পাছতে এয়া কেৰাহীত তেল আৰু পাঁচফোৰণ দিছো দাইলখিনি তেল মাৰিবলৈ বুলি আমি আকৌ কুকাৰতে হালধি দি নিদিও এই ভাগে বইল হোৱাৰ পাছত তেলতে হালধি দিহে দাইল তেল মাৰো এয়া দাইলও হৈ গ'ল তাৰ পাছতে এয়া মই আকৌ তিতা কেৰেলা কাটি থৈছিলো এনেদৰে গোল গোলকৈ পাতল পাতল কৰি আৰু নিমখ দি তিয়াই থৈছিলো তাৰ পাছতে এয়া টুকি লৈছো টুকি লোৱাৰ পাছত পানীখিনি যেতিয়া গল গৈ এয়া বাটি তাতে উলিয়াই ললো আকৌ আৰু তাতে হালধি দি লৈছো অলপ তাৰ পাছতে ৰেড চিলি পাউডাৰ অকণমান দিছো নিমখ দিছো আৰু ধনিয়া গুৰি জিৰা গুৰি অকণমান দি দিছো ফ্ৰাই কৰি মাজি সদায় ভাজি খুৱাই হৈ থাকে সেইভাবে ভাবিলো আজি এনেকৈ ফ্ৰাই কৰি খাওঁচোন অলপ মচমচিয়াকৈ আৰু এয়া মই ভালদৰে সানি ললো হাতেৰে আৰু এয়া দাইলখিনিও হৈ গ'ল দাইলখিনি কাঢ়ি ললো বাটি এটাতে তাৰ পাছতে এয়া কেৰেলাখিনি একদম মচমচিয়া কৰি ফ্ৰাই কৰি লৈছো আৰু গৰমত যিহেতু টেঙা চাটনি অকণমান খাবলৈ পালে ভাতকেইটাৰ লগত ভাল লাগে সেইবাবে মই ঘৰতে থকা এয়া নৰসিংহ গছজোপাৰ পৰা কেইখিলামান আনিলোগৈ পাত তাৰ পাছতে ঘৰতে থকা মচুন্দৰী পাত কেইখিলামান আনিলোগৈ এয়া মিক্সি বাটিটোতে ধুই লৈ ভৰাই লৈছো তাৰ পাছতে ইয়াতে দি দিছো নহৰু কেইফুটামান আৰু আদা দুটুকুৰামান আৰু ইয়াত জলকীয়া কেইটামান সৰহকৈ দি দিছো যিহেতু বাকীৰ ওপৰত জ্বলা দিয়া নাই বেটায়ো খাব সেইবাবে দিয়া নাই তাতে আৰু এয়া হ'ল ঘৰতে থকা তেতেলী গুটি কেইটা মই এৰুৱাই লৈ এনেদৰে দি দিছো নিমখ অকণমান দি দিছো এয়া চাটনি বনাবলৈ বুলি ৰেডি কৰিলো আৰু এয়া হৈ গ'ল আমাৰ দিনৰ একদম সিম্পল লাঞ্চ থালিখন আজি এয়া মাছ এটা ফ্ৰাই কৰিছিলো সেইটো দেখুৱা নহ'ল এয়া আলু কণীৰ পিটিকা আৰু এয়া হ'ল কেৰেলা ফ্ৰাই আৰু এয়া অকণমান দালি আৰু এয়া চাটনি আজিলৈ তেনেহ'লে বাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই